বহাগ মাহত যদি আপুনি এইকেইবিধ শাক খাব পাৰে তেনেহ'লে আপুনি গোটেই জীৱনৰ বাবে কেইটামান বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰে। আপুনি চাগে আচৰিত হৈছে কথাটো শুনি, কিন্তু এইটো 100% সত্য হয়। বহুত মানুহে এইটো কথা নাজানিব পাৰে, একো ডাঙৰ কথা নহয়। আপুনি ভিডিঅ'টো শেষলৈ চালে বুজিব পাৰিব এই শাককেইবিধে আপোনাৰ স্বাস্থ্যত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব পাৰে। এই শাকৰ বহুত ঔষধি গুণ আছে আৰু বহাগ মাহত এইকেইবিধ শাক খোৱাটো বহুত প্ৰয়োজনীয়। আপুনি যদি বহাগ মাহত এই 6বিধ শাক খাব পাৰে তেনেহ'লে আপোনাৰ শৰীৰত এই বেমাৰকেইটা কেতিয়াও হ'ব নোৱাৰে। এই শাককেইবিধৰ কথা আয়ুৰ্বেদতো উল্লেখ কৰা আছে আৰু ই বৈজ্ঞানিকভাৱে প্ৰমাণিত হয়। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব যাতে ইয়াৰ সুফল সকলোৱে লাভ কৰিব পাৰে। আৰু কমেণ্টত জনাব ভিডিঅ'টো চাই আপোনাৰ কেনেকুৱা লাগিলে। এতিয়া শাককেইবিধৰ বিষয়ে জানি লওঁ আহক। প্ৰথম শাকবিধ হৈছে ভেদাইলতা। ভেদাইলতা আমি সকলোৱে চিনি পাওঁ আৰু এই শাকবিধৰ বহুত ঔষধি গুণ আছে। ভেদাইলতা বহাগ মাহত খাব পাৰিলে আমাৰ শৰীৰৰ বাবে যথেষ্ট পৰিমাণে ভাল হয়, অৰ্থাৎ বেমাৰ আজাৰৰ পৰা আমি নিজকে বচাই ৰাখিব পাৰিম। ভেদাইলতাই আমাৰ শৰীৰত কি কি ক্ষেত্ৰত সহায় কৰে জানেনে? ভেদাইলতাই আমাৰ শৰীৰত শক্তি বৃদ্ধি কৰে। আমাৰ বেমাৰ আজাৰ হোৱাৰ পিছত আমাৰ শৰীৰ খুব দুৰ্বল হৈ পৰে আৰু শৰীৰটো দুৰ্বল হৈ পৰাৰ বাবে এই দুৰ্বল শৰীৰটো শক্তিশালী কৰিবলৈ ভেদাইলতা খোৱাটো খুব প্ৰয়োজনীয় হয়। যিসকল ল'ৰা ছোৱালীয়ে বেছি সময় পঢ়া শুনা কৰি থাকে তেওঁলোকে শাৰীৰিক তথা মানসিকভাৱে বহুত দুৰ্বল হৈ পৰে। তেওঁলোকক এক্টিভ কৰি ৰাখিবলৈ হ'লে ভেদাইলতাই তৰকাৰী নাইবা আঞ্জা খোৱাটো খুব প্ৰয়োজনীয়। ভেদাইলতা শৰীৰৰ বাবে বহুত উপকাৰী হয়। নাৰ্ভৰ সমস্যা থকাসকলে ভেদাইলতা খাব পাৰে। এই ভেদাইলতাই বিষবোৰ কমাই দিয়ে, অৰ্থাৎ ই পেইন কিলাৰ হিচাপেও কাম কৰে। গাঁঠিৰ বিষ, ভৰিৰ বিষ এইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ ভেদাইলতাৰ ৰস খোৱাটো দৰকাৰী। ভেদাইলতাই ইউৰিক এচিড, লিভাৰৰ সমস্যাবোৰো নোহোৱা কৰে, ষ্টেমিনা বৃদ্ধি কৰে, বিশেষকৈ পুৰুষসকলৰ ছেক্সুৱেল লাইফটো ভাল কৰি তোলে। পেটৰ বেমাৰবোৰো ভাল কৰে, ডিচেণ্ট্ৰি, ডায়েৰিয়া আদিৰ পৰাও সকাহ দিয়ে। দ্বিতীয় শাকবিধ হৈছে ডাঙৰ মানিমুনি শাক। মানিমুনি শাকৰ ৰস মৌৰ সৈতে মিহলি কৰি খালে বিভিন্ন বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি। মানিমুনিৰ চাটনি বনাইও মানুহে খায়। মানিমুনি শাকে মগজুৰ বাবে এটা টনিক হিচাপে কাম কৰে। ব্ৰেইনৰ বাবে যিবোৰ মেডিচিন ফাৰ্মাচীত পোৱা যায় সেই মেডিচিনবোৰ নাখাই যদি মানিমুনিৰ ৰস মৌৰ সৈতে মিহলি কৰি খোৱা হয় তেনেহ'লে ই অধিক লাভকাৰী হয়। মানিমুনি খালে ভাগৰ দূৰ হয়, টোপনি ভাল হয়। মৃগী বেমাৰীসকলৰ বাবে মানিমুনিটো এটা ৰামবাণ ঔষধ হয়। পাচনতন্ত্ৰৰ বাবেও ই অতি উপকাৰী হয়। পেটৰ সমস্যা যেনে বদহজম, গেছ আদিতো মানিমুনি ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি। 3 নম্বৰ শাকবিধ হৈছে সৰু মানিমুনি। ডাঙৰ মানিমুনি আৰু সৰু মানিমুনি দুয়োটা আমাৰ শৰীৰৰ বাবে উপকাৰী হয়। সৰু মানিমুনিৰ উপকাৰিতাবোৰ আকৌ বেলেগ ধৰণৰ, যেনে ধৰক স্মৃতিশক্তি বৃদ্ধি কৰাৰ বাবে, হেপাটাইটিছ, জণ্ডিছ তথা লিভাৰৰ যদি কিবা সমস্যা হৈ আছে সেই ক্ষেত্ৰত সৰু মানিমুনিটো বহুত উপকাৰী হয়। যদি আপুনি সৰু মানিমুনিৰ ৰস খাব পাৰে তেনেহ'লে আপোনাৰ ছালৰ একো সমস্যা নাথাকিব। এলাৰ্জিৰ বাবেও সৰু মানিমুনি বহুত উপকাৰী হয়। মাহেকীয়া সময়ত যিসকল মহিলাৰ তলপেটৰ বিষ হয় তেওঁলোকে যদি সৰু মানিমুনিৰ ৰস প্ৰতিদিনে খোৱা আৰম্ভ কৰে তেনেহ'লে অতি কম সময়ৰ ভিতৰতে এটা ভাল ৰিজাল্ট দেখিবলৈ পাব। 4 নম্বৰ শাকবিধ হ'ল ব্ৰাহ্মী শাক। এই ব্ৰাহ্মী শাক খাবলৈ বহুত তিতা হয়। ব্ৰাহ্মী শাক স্মৃতিশক্তিৰ বাবে ভাল তথা স্নায়ুতন্ত্ৰৰ বিভিন্ন ৰোগৰ বাবে এই ব্ৰাহ্মী শাক বহুত উপকাৰী হয়। উচ্চ ৰক্তচাপতো
ব্ৰাহ্মী শাক বহুত উপকাৰী হয়। ডায়েবেটিছ ৰোগৰ ক্ষেত্ৰত ব্ৰাহ্মী শাক ব্যৱহাৰ কৰিব পাৰে। ব্ৰাহ্মী শাক খালে চুলিও নতুনকৈ গজিবলৈ আৰম্ভ কৰে। 5 নম্বৰ শাকবিধ হৈছে টেঙামৰা শাক। টেঙামৰা শাকত ভিটামিন চি যথেষ্ট পৰিমাণে থাকে। দাঁতৰ আলুৰ পৰা তেজ ওলোৱা বেমাৰ এই শাকবিধ খালে ভাল উপকাৰ পোৱা যায়। এই শাকে দাঁতবোৰ মজবুত কৰি তোলে। এই টেঙামৰা শাক পেটৰ কাৰণে যথেষ্ট পৰিমাণে ভাল হয়। পেচাবত ইনফেকশ্যন হ'লে এই টেঙামৰা শাকে যথেষ্ট পৰিমাণে সহায় কৰে। ইয়াৰ উপৰিও লিভাৰ, হাৰ্টৰ সমস্যা, হাই ব্লাড প্ৰেছাৰ আদিৰ উপশমৰ ক্ষেত্ৰতো এই টেঙামৰা শাকে যথেষ্ট পৰিমাণে সহায় কৰে। এতিয়া 6 নম্বৰ শাকবিধ হৈছে নৰসিংহ শাক। নৰসিংহ শাকে শৰীৰত কেলছিয়ামৰ পৰিমাণ বৃদ্ধি কৰে। বৰ্তমান সময়ত মানুহে কেলছিয়ামৰ টেবলেট খাই শৰীৰটো ভাল কৰিবৰ বাবে তথা শৰীৰত কেলছিয়ামৰ অভাৱ পূৰ্ণ কৰিবৰ বাবে। কিন্তু আপুনি যদি প্ৰতিদিনে নৰসিংহৰ পাত খায় তেনেহ'লে আপোনাৰ বাবে যথেষ্ট ভাল হ'ব। গতিকে আপুনি যদি প্ৰতিদিনে ৰাতিপুৱা খালী পেটত নৰসিংহৰ পাত 4-5টা খাব পাৰে তেনেহ'লে আপোনাৰ শৰীৰৰ বাবে ই যথেষ্ট পৰিমাণে ৰোগ প্ৰতিৰোধ কৰিব। কুহুমীয়া গৰম পানীৰে খাব। ইয়াৰ উপৰিও ৰক্তহীনতা তথা এনিমিয়া যি বেমাৰ আছে সেইবোৰৰ পৰাও আপোনাক দূৰত ৰাখিব। চুলিৰ বাবে নৰসিংহ পাত অত্যন্ত ভাল হয়। আজিকালি মানুহৰ কম বয়সতে চুলি সৰে নাইবা চুলি পকে। এনেকুৱা ক্ষেত্ৰত এই নৰসিংহৰ পাত যদি আপুনি খাব পাৰে লগতে চুলিত সানিব পাৰে তেনেহ'লে চুলি সৰা নাইবা চুলি পকা বেমাৰটো ভাল হ'ব। লগতে চুলি হোৱা উফিৰ পৰাও বাচি থাকিব পাৰিব। ৰাতিপুৱা খালী পেটত নৰসিংহ পাতৰ ৰস খালেও বহুত উপকাৰ পোৱা যায়। নৰসিংহৰ পাতে লিভাৰ টনিকৰ দৰে কাম কৰে। লিভাৰ ভাল কৰি ৰাখে। জণ্ডিছ, ফেটি লিভাৰ, হেপাটাইটিছ আদি বেমাৰৰ পৰাও নৰসিংহৰ পাত খালে বহুত উপশম পোৱা যায়। কিন্তু ৰাতিপুৱা খালী পেটত খাব লাগিব। চকুৰ বাবে নৰসিংহ বহুত ভাল এটা ঔষধ হয়। হাৰ্টৰ বেমাৰৰ বাবেও এইটো বহুত উপকাৰী হয়। শৰীৰৰ ওজন কম কৰাৰ ক্ষেত্ৰতো ই বহুত পৰিমাণে সহায় কৰে। ডায়েবেটিছ ৰোগৰ বাবেও নৰসিংহ বহুত সহায়ক হয়। পেটৰ যিকোনো সমস্যাৰ বাবে নৰসিংহ বহুত উপকাৰী হয়। এই 6বিধ শাকে যিকোনো এজন মানুহক নিৰোগী কৰি ৰাখিব পাৰে। আজিৰ বাবে এইখিনি আছিল। অহাকালি আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ নমস্কাৰ।